এইখন সোণৰ অসম। সেউজীয়া পাহাৰ আৰু লুইতৰ পাৰত গঢ় লৈ উঠা আমাৰ সপোনৰ ঘৰ, য'ত বিহুৰ ঢোলৰ চাপত জীৱন জিলিকি উঠে, য'ত প্ৰেম নদীতকৈও গভীৰ। কিন্তু শান্তিৰ এই নীৰত এদিন কলা ছাঁ পৰি ক্ষমতা আৰু লোভৰ জুইত জ্বলিবলৈ ধৰিলে আমাৰ সেউজীয়া সপোন। এক অচিনাক্ত শত্ৰুৱে আমাৰ আইৰ বুকু ফালি পেলালে। সি আছিল মাটিৰ মানুহ, সৰলতা যাৰ শক্তি আৰু পৰিয়াল যাৰ পৃথিৱী। সি শান্তি বিচাৰিছিল, এখন সাধাৰণ জীৱন বিচাৰিছিল। কিন্তু যেতিয়া অত্যাচাৰীয়ে তাৰ সৰলতাক দুৰ্বলতা বুলি ভাবিলে, যেতিয়া তাৰ আপোন মানুহক আঘাত কৰিলে, তেতিয়া তাৰ চকুটো জ্বলি উঠিল প্ৰতিশোধৰ জুই। এতিয়া আৰম্ভ হ'ব ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ। এজনৰ সাহসৰ আগত থমকি ৰ'ব হাজাৰজনৰ অত্যাচাৰ। এয়া কেৱল যুঁজ নহয়, এয়া এক সংগ্ৰাম।